মই যদি কওঁ এই কাটলেটটো মই ৰাতি ৰৈ যোৱা ভাতৰ পৰা বনাইছোঁ, আপোনালোকে বিলিভ কৰিবনে? কিন্তু আপুনি ঠিকেই শুনিছে, এইটো মই ৰাতি ৰৈ যোৱা ভাতৰ পৰাই বনাইছোঁ। এইটো খাবলৈ বহুত টেষ্টি আৰু বহুত কম টাইমতে হৈ যায়। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইয়াতে ভাতখিনি মিক্সিৰ জাৰ এটাত দি দিছোঁ, যিহেতু ভাতখিনি অলপমান পেষ্ট বনাব লাগিব তাৰ কাৰণে। আৰু অলপমান জাষ্ট পানী দি দিছোঁ যাতে ভালকৈ পেষ্ট হৈ যায়। 2 চামুচ পানী দি দিছোঁ মই ইয়াতে, দি পিনে ভালকৈ পেষ্ট বনাই লৈছোঁ। আপোনাৰ ওচৰত যদি মিক্সি নাথাকে হ'লে আপুনি এনেই মেছ কৰি ল'ব পাৰে হাতেৰে, নহ'লে পটাত পিহি ল'ব পাৰে। ভাতকেইটা পেষ্ট কৰাৰ পিছত ইয়াত টেক্সচাৰটো চাওক কিমান ঘন হৈ আছে আৰু আমাৰ এইটো টেক্সচাৰে লাগিব। এতিয়া মই অলপমান চুজি আৰু কেইটামান চিৰা দি দিছোঁ। চিৰাটো টোটেলি অপচনেল, যদি আপোনাৰ ওচৰত নাথাকে হ'লে স্কিপ কৰিব। এটা পিঁয়াজ কুচি কৰি দি দিছোঁ, লগতে 2টা কেঁচা জলকীয়া আৰু অলপমান জাষ্ট ধনিয়াৰ পাতৰ কুচি। লগতে মই কেইটামান বেছিক মছলা দি দিছোঁ, ধনিয়াৰ গুড়া, জিৰা গুড়া, হালধিৰ গুড়া আৰু অকণমান জাষ্ট শুকান মৰিচৰ গুড়া। লগতে টেষ্ট অনুযায়ী নিমখ দি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া প্লাষ্টিক পেপাৰ এটাত মই অলপমান অইল ব্ৰাছ কৰি লৈছোঁ, যাতে ইয়াতে লাগি নধৰে তাৰ কাৰণে। আৰু এতিয়া যিখিনি মিশ্ৰণ আছিলে মিশ্ৰণখিনি দি দিছোঁ। দি পেলাই জাষ্ট এনেকৈ পেপাৰটো ফল্ড কৰি মই বেলি লৈছিলোঁ, মানে কিমান মোটা ৰাখিম সেই হিচাপে। তাৰপিছত মই এনেকৈ জাষ্ট শ্বেপত কাটি লৈছিলোঁ। আপোনালোকে শ্বেপটো নিজৰ চইচ মতে কাটি ল'ব। আপুনি বিচাৰিলে এইটো হাতেৰে বনাই ল'ব পাৰে। এতিয়া বাতি এটাত এটা কণী ভাঙি লৈছোঁ, লগতে অকণমান নিমখ দি ভালকৈ মিক্স কৰি লৈছোঁ। আপুনি ইয়াতে কণীৰ বদলি ময়দা ইউজ কৰিব পাৰে। ময়দা অলপমান পানীৰ লগত মিক্স কৰি এটা ঘন বেটাৰ বনাই ল'ব পাৰে। এতিয়া কাটলেটৰ পাৰ্ট এটা লৈ লৈছোঁ আৰু যিটো ডিমৰ মিশ্ৰণ আছে তাতে ডিপ কৰি মই 2টা ফালে ব্ৰেড ক্ৰাম্পছ লগাই লৈছোঁ। ব্ৰেড ক্ৰাম্পছটো মই ঘৰতে বনোৱা হয়। যদি আপোনালোকৰ ৰেচিপিটো লাগে মই কমেণ্ট বক্সত লিংকটো দি থৈ দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এতিয়া বোলক ফ্ৰাই কৰি লওঁ। তেলটো মিডিয়াম গৰম হৈ যোৱাৰ পিছত মই কাটলেটকেইটা দি দিছোঁ। আৰু আপুনি গেছৰ ফ্লেমটো মিডিয়ামটো লৈয়ে ৰাখি দিব, কাৰণ বেছি হাই ৰাখিলে পূৰা জ্বলি যাব, নহ'লে ভিতৰৰ ফালে ভালকৈ ফ্ৰাই নহ'ব। সেইকাৰণে ফাৰ্ষ্ট টু লাষ্ট আপুনি মিডিয়াম টু ল' ফ্লেমতে ফ্ৰাই কৰিব। যেতিয়া গোল্ডেন কালাৰ আহি যাব তেতিয়া আপুনি কাটলেটকেইটা নমাই ল'ব। আৰু তাৰপিছত গৰমে গৰমে আপুনি এইটো নিজৰ মন পচন্দৰ যিকোনো চাটনি বা চাহৰ লগত এনজয় কৰিব পাৰে। মই ইয়াৰ ক্ৰিস্পিনেছটো দেখাই দিছোঁ, কিমান ক্ৰিস্পি হৈছে আৰু ভিতৰত কিমান চফ্ট হৈছে চাওকচোন। এই কাটলেটটো খাবলৈ বহুত টেষ্টি। যদি কোনোবাই খায় তেন্তে ক'বই নোৱাৰিব এইটো যে ভাতৰ পৰা বনোৱা গৈছে। চ' মাজে সময়ত আমাৰ ঘৰত ভাত ৰৈয়ে যায়, তো কেতিয়াবা আপুনি এই ৰেচিপিটো ট্ৰাই কৰিব। আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকৰ মিছ নহয়। আৰু যদি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।